APHLC ফালৰ পৰা নম্বৰ 6 ডিফু ST কনষ্টিটুৱেঞ্চি পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ কাৰণে আমি নমিনেশ্যন পেপাৰ্ছ আমি ছাবমিট কৰি আহিলোঁ আমিহে প্ৰথম ছাবমিট কৰিছোঁ কোনো কেণ্ডিডেটে ছাবমিট কৰা হোৱা নাই এতিয়ালৈকে আমি প্ৰথম ছাবমিট কৰিছোঁ আৰু আমি APHLC জিকিমেই বুলিতো আমি সকলোৱে জানো কাৰণ মাত্ৰ APHLC হে শিডিউল ট্ৰাইব সকলৰ যিমান শিডিউল ট্ৰাইব আছে শিডিউল ট্ৰাইবসকলে আদিবাসী আৰু খিলঞ্জীয়া অসমীয়াসকলৰ মাটি আৰু জাতিটো অকল আমি APHLCহে ৰক্ষা কৰিবলৈ আমি কাম কৰি আছোঁ আৰু কথাও কৈ আছোঁ অন্য BJP কংগ্ৰেছ CPIML কমিউনিষ্ট বা ASDC সকলে আমাৰ জাতি আৰু মাটি ৰক্ষা কৰিব লাগে বুলিতো একেবাৰে নকয় নট অনলি ডেট আমাৰ 6 শিডিউলটো একেবাৰে উইকেণ্ড কৰিবলৈ দুৰ্বল কৰিবলৈ গভৰ্ণমেণ্টে পঞ্চায়ত ইয়াত ইণ্ট্ৰডিউচ কৰিছে ডিমা হাছাওত পঞ্চায়ত ইণ্ট্ৰডিউচ কৰিছে কাৰ্বি আংলঙতো পঞ্চায়ত আইনেৰে ইলেকশ্যন পাতিছে কাউন্সিল ইলেকশ্যন সেইকাৰণে আমাৰ অট'নমাছ কাউন্সিলটো পঞ্চায়ত কৰিবলৈহে বিচাৰি আছে এইটোৰ বিৰুদ্ধে আমি যুঁজি আছোঁ আৰু আমি জিকিম বুলি আশা কৰিছোঁ লগোটো আমাৰ চিম্বলটো এতিয়ালৈকে আমি নাজানো চিম্বল এলোকেশ্যনটো হ'ব নমিনেশ্যন স্ক্ৰুটিনি পাছত সেইটো হ'ব তথাপি আমি টৰ্চটো আমাৰ ৰিজাৰ্ভ চিম্বল নহয় এইটো ফ্ৰী চিম্বল টৰ্চটো আমি প্ৰেফাৰ কৰিছোঁ ছেকেণ্ড আমি কেচিটো প্ৰেফাৰ কৰিছোঁ আৰু লাষ্ট ৰিং ৱেল আমি প্ৰেফাৰ কৰিছোঁ সেইকাৰণে আমি টৰ্চটো আমাৰ চিম্বল হয় সেইটো আমি পাম বুলি আশা কৰিছোঁ